তো ইয়াতে চোৱা যৌগিক সংখ্যা মানে কি হয় দুটাতকৈ অধিক উৎপাদক কেইটা উৎপাদক থাকিব লাগিব দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব থকা সংখ্যা মানে যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে কেইটা থাকিব লাগিব দুটাতকৈ বেছি থাকিব লাগিব সেইবিলাক সংখ্যাক আমি কি বুলি কওঁ যৌগিক সংখ্যা বুলি কওঁ এই সংখ্যাটোৰ উৎপাদক তোমাৰ কিমান হ'ব 2 কিমান যাব 3 তাৰপিছত 3 কিমান যাব 1 यानी 6 সংখ্যাৰ উৎপাদক হল 1 2 3 আৰু 6 6 সংখ্যাৰ উৎপাদক হল 1 2 3 আৰু 6 তেতিয়াহলে ইয়াতে যে উৎপাদক পাইছো ইয়াতে যে আমি উৎপাদক পাইছো এটা পাইছো দুটা পাইছো তিনিটা পাইছো আৰু চাৰিটা পাইছো কেইটা উৎপাদক পাইছো চাৰিটা তেতিয়াহলে দুটাতকৈ বেছি হৈছে না নাই দুটাতকৈ বেছি হৈছে না নাই তাৰ মানে দুটাতকৈ বেছি যদি উৎপাদক থাকে সেইবিলাক সংখ্যাক আমি কি বুলি কওঁ যৌগিক সংখ্যা বুলি কওঁ यानी তোমাৰ কি বুলি কোৱা হয় কম্পোজিট নাম্বাৰ বুলি কোৱা হয় তাৰ মানে ইয়াতে 6 এটা তোমাৰ কি নাম্বাৰ কম্পোজিট নাম্বাৰ হ'ব আৰু এটা সংখ্যা লৈ লৈছো চোৱা সাপোজ তোমাৰ এটা সংখ্যা দি আছে আৰু এটা সংখ্যা কিমান দি আছে আৰু সংখ্যা এটা দি আছে 20 এটা 20 ৰ উৎপাদক ওলাম তেতিয়াহলে 2 কিমান যাব 10 তাৰপিছত 2 কিমান যাব 5 তাৰপিছত 2 কিমান 2 না যাব 2 যাব নেকি না যায় তাৰ মানে তোমাৰ কি হ'ব ইয়াতে তাৰপিছত যাব 5 কিমান হ'ব 1 यानी 20 ৰ উৎপাদক হ'ব কিমান 1 হ'ব 2 হ'ব 4 হ'ব 5 হ'ব 10 হ'ব তাৰপিছত আৰু কিমান 20 তেতিয়াহলে ইয়াতে চোৱা 20 ৰ উৎপাদক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা হয় না নাই তাৰ মানে 20 ৰ উৎপাদক দুটা উৎপাদকতকৈ বেছি হয় না নাই তেতিয়াহলে সেইবিলাক সংখ্যাক আমি কি বুলি কম যৌগিক সংখ্যা বুলি কম মানে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি সেইবিলাক সংখ্যাক আমি কি বুলি কওঁ যৌগিক সংখ্যা বুলি কোৱা হয়